নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱা 21 আৰু 28 আগষ্টত হৈ যোৱা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট এক্সামৰ যি ৰিজাল্টৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে চিন্তিত হৈ আছে, তাৰ ৰিজাল্ট অতি সোনকালে ঘোষণা হ'ব বুলি বহুকেইটা টিভি ছেটেলাইট চেনেলে কৈ আহিছে, যেনে DY365, প্ৰতিদিন টাইম আৰু NE24 আসাম নিউজ। এইকেইটা নিউজ চেনেলে অতি শীঘ্ৰেই ঘোষণা হ'ব বুলি কৈ আহিছে। আৰু মই আগৰ ভিডিঅ'ত ইতিমধ্যেই উল্লেখ কৰিছোঁৱে যে এডিআৰৰ ৰিজাল্ট 16 অক্টোবৰ তাৰিখে অৰ্থাৎ অহাকালি ঘোষণা হ'ব। গতিকে বন্ধুসকল, অহাকালিলৈ অপেক্ষা কৰা। আৰু এইখিনিতেই মই সকলোলৈ হাম্বল ৰিকুৱেষ্ট কৰিছোঁ যেন এইকেইদিন আপোনালোকে ইউটিউবত চাৰ্চ কৰি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ৰিজাল্ট সম্পৰ্কে বিশেষ যেন ভিডিঅ' আপোনালোকে চাই নাথাকে, কিয়নো বিভিন্নজন ইউটিউবাৰৰ মত বিভিন্ন ধৰণৰ হ'ব পাৰে। গতিকে বন্ধুসকল, কিবা যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা ন'টিছ বা ইনফৰমেশ্যন পাওঁ, তেতিয়াহ'লে মই সকলোতকৈ আগতে আপোনালোকলৈ আগবঢ়াম। গতিকে বন্ধুসকল, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ভিডিঅ'টো লাইক কৰি দিয়ে যেন। ধন্যবাদ।